এখন চিঠি কবিতাটিত এজন সৈনিকে এৰি থৈ অহা নিজ পত্নী আৰু সন্তানক সোঁৱৰাৰ লগতে তেওঁৰ অন্তৰত জাগ্ৰত হোৱা যি স্বদেশ প্ৰেমৰ ভাৱ, সেই কথা এখন চিঠি কবিতাটিত খুব সুন্দৰভাৱে হেম বৰুৱাদেৱে প্ৰকাশ কৰিছে। মেঘেৰে ঢকা পৰ্বতৰ কাষতে বৈ থকা নদীৰ মুখত ৰৈ এগৰাকী সৈনিকে তেওঁৰ বিবাহিতা পত্নীক নিৰ্ভীকভাৱে মনত পেলাই এখন চিঠি লিখিছে। বিদায়ৰ পৰত পত্নীৰ চকুত চকুলো দেখি তেওঁৰ মুখত মাত নোহোৱা হৈছিল, বুকুৰ পৰা অন্তৰ্ভেদী হুমুনিয়াহ ওলাই আহিছিল। সেই অপ্ৰকাশিত বেদনাবোৰ তেওঁ এতিয়াও খুলি ক'ব পৰা নাই, কিয়নো যুদ্ধৰ বিভীষিকাময় পৰিৱেশত তেওঁ পত্নীক মনত পেলোৱাৰ বাহিৰে একো কৰিব নোৱাৰে। পৰ্বতৰ বনপোৰা জুইৰ দৰে বিৰহৰ জুইয়ে তেওঁক এফালৰ পৰা দহি পুৰি মাৰিছে। সুউচ্চ পৰ্বতেৰে ভৰা সেনাৰ ছাউনীত এজন সৈনিকৰ কি কল্পনা থাকিব পাৰে বা এজন সৈনিকে কি বুলি কল্পনা কৰিব? দেশৰ সুৰক্ষাৰ বাবে অজস্ৰ প্ৰহৰী হৈ কাম কৰা সৈনিকৰ এখন অন্তৰ থকাৰ উপৰিও যে এখন দেশৰ দায়িত্ব আছে, সেই কথা তেওঁলোকে পাহৰি যাব নোৱাৰে। হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ বাহুবন্ধনত সৈনিকৰ মানৱীয় আশা আকাংক্ষা সকলো ধূলিসাৎ হৈ যায়, আৰু য'ত বহু সৈনিকৰ বুকুৰ তেজৰ চিকুৰাবোৰো কৰাল বন্ধাৰ লগতে কামনা বাসনাবোৰো ছাৰখাৰ হৈ গৈছে। তেনে দুৰ্গম পৰ্বতত সিঁচৰিত হৈ থকা কাহিনীবোৰ মহাকাব্যৰ দৰেই গভীৰ। এইবোৰক পৰ্বতৰ মনোভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী বুলি অভিহিত কৰা হৈছে। এই বুৰঞ্জী সৈনিকৰ বুকুৰ তেজেৰে লেখা ত্যাগ আৰু আত্মবলিদানৰ বুৰঞ্জী। দূৰ-দূৰণিৰ পৰা শত্ৰুৰ শিবিৰৰ পৰা অহা বিস্ফোৰণৰ শব্দ আৰু ধোঁৱাৰ চিহ্নই যুদ্ধ অনিবাৰ্যৰ কথা সোঁৱৰাই তুলিছে। এনে যুদ্ধত তেওঁৰ দৰে সাধাৰণ সৈনিকৰ জীৱনৰ কোনো নিশ্চয়তা নাই। অথচ বন্দুক কামানৰ আঘাতক বুকু পাতি লৈও স্বদেশৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁলোক আগুৱাই যাব লাগিব। তেনে পৰিস্থিতিত তেওঁলোকৰ ব্যক্তিগত জীৱন তুচ্ছ। ব্যক্তিগত জীৱনৰ আশা আকাংক্ষাৰ জলাঞ্জলি দিবলৈ সৈনিকসকল সদায় প্ৰস্তুত হৈ থাকিব লাগিব। সেইবাবেই যুদ্ধৰ আগমুহূৰ্তত তেওঁৰ পত্নীলৈ বৰকৈ মনত পৰে। গতিকে মনলৈ অহা নানান আৱেগ অনুভূতিসমূহ লিপিবদ্ধ কৰিবৰ বাবে তেওঁ চিঠিৰ আশ্ৰয় লৈছে। যিহেতু যুদ্ধ অনিবাৰ্য, এনে সময়ত তেওঁ তেওঁৰ পত্নীক সান্ত্বনা দিবৰ বাবে তেওঁ এই মৃত্যুৰ বাবে সদা প্ৰস্তুত বুলিছে। কিয়নো এই মৃত্যুত দেৱতাৰ আশীৰ্বাদ জড়িত হৈ আছে। কিন্তু তেওঁৰ মৃত্যু হ'লে তেওঁলোকৰ পুত্ৰ সন্তান দুটিক পিতৃৰ স্নেহৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে যেন, এই কথা তেওঁ চিঠিৰ মাজেৰে সোঁৱৰাই দিয়ে। আৰু সন্তান দুটিয়ে যদি প্ৰশ্ন কৰে, তেতিয়া তেওঁলোকৰ পিতৃয়ে দেশৰ বাবে জীৱন আহুতি দি এই মৃত্যুক আত্মাৰ দৰে অবিনশ্বৰ বুলি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। শেষলৈ তেওঁ চিঠিখন সামৰিব খুজিও সামৰিব পৰা নাই। ইপিনে ওপৰৰ পৰা আদেশ আহিছে, শত্ৰুসৈন্য আগবাঢ়ি আহিছে, তেওঁলোকক পৰাভূত কৰিবৰ বাবে আগবাঢ়ি যাব লাগে। কলম পেলাই বন্দুক হাতত তুলি লোৱাৰ সময় আহি পালে। সেয়ে এনে পৰিস্থিতিত মনৰ কথাবোৰ চিঠিত লিপিবদ্ধ কৰি মৰমৰ পত্নীলৈ পঠাম বুলি ভাবিও আধাতে কলম এৰি হাতত বন্দুক তুলি ল'ব লগা হোৱাত সিদিনা চিঠিখন ডাকত দিব নোৱাৰিলে। আৰু হয়তো চিঠিখন চিঠিৰূপেই থাকি গ'ল।